হেল্ল' এভৰিৱান, আজি মোৰ নতুন এটা মিনি ভ্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ডাল কচু আৰু মাছৰ মাথা আমি কেনেকৈ বনালোঁ। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। এয়া কেৰাহী উঠাই তেল দিলোঁ, নহৰু পিঁয়াজ তাত গেছত দি দিছোঁ, হালধি দিলোঁ, তাৰপিছত সোৱাদ অনুসৰি এচামুচ নিমখ দিলোঁ। এয়া অলপ ৰঙচুৱা হোৱালৈকে লৰাই থাকিম, তাৰপিছত চাই থাকিব। এতিয়া আমি এয়া কাটি থোৱা কচুখিনি তাত দি দিলোঁ। কচু আৰু লগত আলুও দিছোঁ। আপোনালোকে যদি আলু নিদিয়ে তথাপিতো দিও দিব পাৰে, আমি দি দিছোঁ। এনেকৈ লৰাই মেলি হোৱাৰ পাছত এতিয়া আমি অলপ ঢাকি দিম। ইয়াত আমি এতিয়া মাছৰ মাথা দুটা দি দিম। মাছৰ মাথা বেছিকৈও দিব নোৱাৰি, যিহেতু কাইট হৈ যাব, সেইটো কাৰণে আমি দুটা মাছৰ মাথা ইয়াত দি দিছোঁ। মাছৰ মাথাকেইটা প্ৰথমতে ফ্ৰাই কৰা আছিলে, সেইটো কাৰণে এতিয়া আৰু ভাজি নল'লোঁ। এতিয়া আমি মাছৰ মাথা দুটা ইয়াতে ভাঙি দিম। এতিয়া আমি অকণমান জালুক ইয়াত খুন্দি লৈছোঁ খুন্দনাত। জালুকখিনি ইয়াত দি দিলোঁ। এয়া হৈ গ'ল আমাৰ ডাল কচু, মাছৰ মাথা আৰু জালুক দি বনোৱা ৰেচিপি। এনেকৈয়ে আমি বনাই খালোঁ। আপোনালোকেও এনেকৈ বনাই খাই আমাক জনাবচোন কেনেকুৱা পালে। মোৰ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই বাই।